তো নমস্কাৰ সকলোকে মই স্বাগত জনাইছোঁ। আজি আচলতে মই এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। দিনটো আচলতে কি কৰিম তাকে মই দেখাম। আৰু মই যিহেতু আমাৰ এই হোষ্টেলত থাকোঁ আৰু সেইকাৰণে আৰু কি কৰিম আপোনালোকে চাই থাকক। কোনো প্লেনিং নাই। আমাৰ ল'ৰাকেইটা পঢ়ি আছে বৰ্তমান দেই। ল'ৰাকেইটা আজি আচলতে আমাৰ কি স্বদেশ কি আছে পৰীক্ষা? স্বদেশ হয় নাই? ভালকৈ পৰীক্ষা দিবি ল'ৰাকেইটা হয় নাই? আৰু আমাৰ হীৰা ধৰ কেনেকুৱা প্ৰিপেৰেশ্যন কেনেকুৱা? ভালে পৰিছ? ঠিক আছে। আমাৰ নাকতি ইয়াৰ নাম মই নাকতি দিলোঁ দেই। আমি কি কৰিম আজি কল্যাণ অকণমান আমি গান চানকৈ গাওঁ গাব আজি ন। ফাইনেলি গাইছ তো গীটাৰখন লৈ ল'লোঁ। তো গীটাৰ মানে ভালকৈ বাব নাজানো দেই, এটা কথা সঁচা। কিন্তু পূৰা ধুনীয়াকৈ গান চান এনে অকণমান মনোৰঞ্জন কৰি দিম আৰু আপোনালোক চাই থাকিব। আমিনো কি আৰু কাপোৰ জাপিবলৈ সময় নাই, উপায় নাই আৰু। গীটাৰ এখনো ৰেডি হৈ গ'ল আৰু আমাৰ এখনো ৰেডি হৈ গ'ল আৰু আমাৰ ল'ৰাটো ৰেডি হৈ গ'ল। আমি এতিয়া প্ৰেক্টিচ কৰি ময়ো লগতে ৰেডি হৈ গ'লোঁ আৰু। তো গান গাব নাজানো কিন্তু অকণমান মনটোকে ভাল কৰিম হয় নাই কল্যাণ? গোৱাৰ আগত মাটিমাহ খাই লৈছোঁ। মাটিমাহ মানে চাওক আপোনালোকে থৈ দিয়া আছে, সিজাবলৈ সময় নাই, দলিবলৈ সময় নাই, সেইকাৰণে মই কেঁচাকৈ মাৰিছোঁ। তাৰপিছত আমি ধুনীয়াকৈ গান গাম। ভাবি নে কি কল্যাণ? তো আমি মাটিমাহ খাই ল'লোঁ কল্যাণ, ধুনীয়াকৈ কাম ভাল এনজয় হ'ব নাই? তুমি মন আকাশৰে চুৰৈব তোমাৰ সমান সমানো মোৰ কৈ যাম তোমাৰ বাবে আছে নে মোৰ। ফাইনেলি গাইছ এতিয়া হঠাতে কাম এটা ওলালে আৰু এইখিনি জাবৰ যিহেতু আমি এতিয়া জুই জ্বলাম কল্যাণ, এইখিনি এতিয়া জুইত পুৰি দিব লাগিব দেই। চলাইছ নাই ন? এইখিনি আপোনালোকে পেলাম এতিয়া ধুনীয়াকৈ। আজি বতৰটো বৰ ভাল নহয় মানে, কিন্তু হ'লেও উপায় নাই। এইখিনি লৈ যাম ভালকৈ, এইখিনি আমি পেলাম। এয়া লৈ গৈছোঁ আমি কল্যাণহঁতে ধুনীয়াকৈ ইয়াতে পেলাম মানে। ইয়াত পেলাই দেই যাবৰে আহি যাবতো। ফাইনেলি গাইছ কামটো শেষ হৈ গ'ল। ইয়াত চেলাই আনি চেণ্ডেল খুব খাই গৈছে। চেলাই আনি ধুনীয়াকৈ পুৰিম কল্যাণ। চেলাই যাম পুৰিতে যায় বাছ মজা। আমাৰ কল্যাণ চেলাইটো আনিবগৈ এতিয়া মই বিচাৰোঁগৈ। চাৰি যাওঁ অ' বাবা ৰে তলা মাৰি থোৱা চাবি, তলা মাৰি থোৱা বে। খুলিম আৰু আমি ইয়াত ভিতৰত আছে মানে, ইয়াত ভিতৰত এই ভিতৰত আছে তলা হেৰিটো, জুই চলাইটো বিচাৰিম আৰু ধুনীয়াকৈ পুৰিম আৰু আপোনালোকে চাই থাকোঁ। ফাইনেলি গাইছ চেলাই নাই যিহেতু আমি বৰ্তমান এনেকৈয়ে প্লাষ্টিকত ইয়াৰ পাহাৰটো জেগালৈ নিম মানে কল্যাণ। কেনেকুৱা টেলেণ্ট লগাইছোঁ ন চেলাই নথকাৰ কাৰণে। চেলাই কথা কৈছিলোঁ যদি চেলাই নাই ধৰণে হোষ্টেলত নাই চেলাইও, যিহেতু চেলাই নথকাৰ কাৰণে এই জাবৰখিনি ইয়াতে জ্বলাম ধুনীয়াকৈ। আজি বতৰটো বেয়া যে ন কল্যাণ, জ্বলিবলৈ নজ্বলে সন্দেহ হৈছে বাৰু, হ'লেও উপায় নাই, চেষ্টা এটা কৰিছোঁ কি হয় দেখা যাওক। বৰ্তমান জ্বলিবলৈ নজ্বলে সেইটো সন্দেহ হৈছে ন কল্যাণ? নজ্বলে নুমাই থাকিছোঁ ইয়াত লগাই দিয়া আৰু সেইখিনি দি দে আপোনাৰ ধুনীয়াকৈ জ্বলিছে। আমি ইয়াত জ্বলাই দিছোঁ। আমাৰ কল্যাণ জ্বলিছে না কল্যাণ? বা কি ধুনীয়া জ্বলিছে। আজি বতৰটো চাওক আপোনালোকে, একদম ভাল নহয় অ', বতৰ ভাল নহয়, একদম ডাৱৰীয়া সেমেকা। কেনেকুৱা আপোনালোকৰ ফালে কেনেকুৱা কমেণ্ট কৰি জনাবচোন। আমাৰ ফালে কিন্তু আজি একদম সেমেকা দেই ন কল্যাণ? ফাইনেলি আমি এতিয়া জ্বলাই শেষ হৈ গ'ল ন কল্যাণ? এতিয়া কি কৰিম বাৰু, বিশেষ কাম নাই, অলপ শুই ল'ম ন, ধুনীয়াকৈ শুই ল'ম আৰু জ্বলাই দিলোঁ। এইখন আমাৰ এইখন জপনা বুলি কয়, জপনা মাৰি দিওঁ, গৰু চৰু সোমাব পাৰে এইটো।
এনেকৈ আৰু তো ফাইনেলি গাইছ এতিয়া বৰ্তমান আমি ভাতটো খাম এখন কাঢ়ি কল্যাণ আৰু কল্যাণে ভাতটো উলিয়াব আমি দুটা একেলগে ভাতটো খাম ধুনীয়াকৈ না ভাতটো ওলালে খাম ধুনীয়াকৈ হয় নাই কল্যাণ মজা আছে খাম বৈ ফাইনেলি গাইছ এয়া ভাত ৰেডি হৈ গ'ল তো ফাইনেলি গাইছ আমি ভাতটো ধুনীয়াকৈ খাম এতিয়া এয়া আমাৰ ছাত্ৰ কল্যাণ আৰু আজিৰ দিনটো যিহেতু কল্যাণৰ লগতে গোটেই দিনটো পাৰ কৰিছোঁ ক'লেও বেয়া নহয় শুনাই আৰু আমাৰ কল্যাণৰ এনেকৈ এতিয়া ভাতটো খাই পিনি আৰু অকণমান ল'ৰাটো শুই ল'লে তাৰপিছত ভাতটো খাই পিনি পঢ়িব আৰু তেনেকৈ যি শুনো ভাতটো খাওঁ ইয়াৰ পিঁয়াজ দুটাইছে খাম কল্যাণ ঠিক আছে ভাতটো খালোঁ ন মটৰ আলু এনেকৈ আৰু হোষ্টেলত এনেকুৱা চলে আমাৰ খানাটো বোলে সৌভাগ্যৰ কথা ন কল্যাণ তেনেহ'লে কল্যাণ ভালে লাগিছে আজি ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাব আৰু যথেষ্ট গধূলি হৈ আহিলে সেইটো কাৰণে আমি হেকটামান ভাত খাই ল'লোঁ নকল্যাণ ভোকো লাগিলে যদিহে ভিডিঅ'টো ভাল পায় তেন্তে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব হোষ্টেলৰ ভিডিঅ' যদি আপোনালোকে লাগে তেন্তে তলত গৈ কমেণ্টো কৰিব আজিলৈ বাই বাই কল্যাণ কিবা দি কৰিবি না ঠিক আছে বাই বাই